সকল তোমালোকৰ বাবে একঘাত সমীকৰণ এটাৰ সমাধান লৈ আহিছোঁ। সমীকৰণটো হৈছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ এককৰ অংকটো 5, সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা। এতিয়া এই অংকটোত কি দিছে, দুটা অংক বিশিষ্ট সংখ্যা এটা আছে। ইয়াত কি দিছে, এককৰ অংকটো দিছে 5, কিন্তু দশকৰ ঘৰটো দিয়া নাই প্ৰশ্নত। আৰু কি কৈছে, সংখ্যাটো যিটো একক আৰু দশকৰ অংক দুটাৰ পৰা আমি সংখ্যা এটা পাম, সেই সংখ্যাটো অংক দুটা যোগ কৰিলে তাৰ যোগফলৰ 5 গুণ হয়। আমি আগতে দুটা অংক পালে সংখ্যাটো কেনেকৈ নিৰ্ণয় কৰি আমি আলোচনা কৰিছিলোঁ। আকৌ এবাৰ আলোচনা কৰি লওঁ। ধৰা এককৰ ঘৰৰ অংকটো 7 আৰু দশকৰ ঘৰৰ অংকটো ধৰা 3, তেনেহ'লে তোমালোকে 37 বুলি জানা। গতিকে আমি কেনেকৈ উলিয়াওঁ, আমি দশকৰ ঘৰৰ অংকটো 3 আছে নহয়, 3 লগত 10 পূৰণ কৰি এককৰ ঘৰৰ অংকটো যোগ কৰি দিলে এই সংখ্যাটো পোৱা যায়। 3 × 30 যোগ 7 37। অৰ্থাৎ যদি আমি এককৰ ঘৰৰ অংকটো আৰু দশকৰ ঘৰৰ অংকটো পাই যাওঁ, তেনেহ'লে এই প্ৰচেছটোৰ দ্বাৰা আমি সংখ্যাটো নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া আমাৰ সমাধান কৰিবলৈ আগবাঢ়িছোঁ। প্ৰশ্নত আমাৰ এককৰ ঘৰৰ অংকটো দিয়া আছে, দশকৰ ঘৰৰ যিহেতু দিয়া নাই, গতিকে আমি দশকৰ ঘৰৰ অংকটো ধৰি লওঁ। ধৰা হ'ল দশকৰ ঘৰৰ অংকটো কিমান, আমি x ধৰি ল'লোঁ, আমি নাজানো যিহেতু। আৰু এককৰ ঘৰৰ অংকটো দিয়া আছে, এককৰ ঘৰৰ অংকটো কিমান দিয়া আছে, আমাৰ দিয়া আছে 5। গতিকে আমি সংখ্যাটো এতিয়া উলিয়াব পাৰিম নহয়, এই প্ৰচেছটোৰ দ্বাৰা, যিটো ধৰা আমাৰ কৈছিলোঁ। আমি কৈছিলোঁ যে দশকৰ ঘৰৰ অংকটোৰ লগত 10 পূৰণ কৰি, দশকৰ ঘৰৰ অংকটো কি, x × 10, এককৰ ঘৰৰ অংকটো কি দিয়া আছে ইয়াত 5, গতিকে 5 যোগ কৰি দিলোঁ। x × 10 কি হ'ব, 10x + 5। এই দুটা সদৃশ ৰাশি নহয়, গতিকে আমি আকৌ 15x তোমালোকে কৰি নিদিবা, ইয়াত x নাই। দুইটা সদৃশ ৰাশি হ'লে আমি ধৰা 15x পালোঁহেঁতেন। এতিয়া আমি এনেধৰণে ৰাখিব লাগিব। গতিকে এইটো আমি সংখ্যাটো পাই গ'লোঁ। এতেকে সংখ্যাটো এইটো পাই গ'লোঁ। এতিয়া আমি প্ৰশ্নমতে কি হ'ব, প্ৰশ্নত কৈছে যে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ এককৰ অংকটো 5 আৰু সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ। সংখ্যাটো কি, এইটো এতিয়া সংখ্যাটো অংক দুটাৰ যোগফলৰ, অংক দুটা আমাৰ কি অংক দুটা কি আছে, দশকৰ ঘৰৰ অংকটো আছে x আৰু এককৰ ঘৰৰ অংকটো 5। তো অংক দুটাৰ যোগফল, অংক দুটা আমি যোগফল 5 গুণ। তো এইফালে আছে দেখিছোঁ সংখ্যাটো, এই অংক দুটা আমি যোগফল হৈ গ'ল, যোগ কৰিলোঁ। এতিয়া আমি এইটোতে 6x কৰিব নোৱাৰোঁ, কাৰণ এইটো সদৃশ ৰাশি নহয়। এতিয়া x + 5 হ'ব, অংক দুটা যোগফল হ'ব। গতিকে এইফালে 5 গুণ আছে, সংখ্যাটো 5 গুণ, অংক দুটা যোগফলৰ 5 গুণ সংখ্যাটো এইফালে 5 গুণ আছে। গতিকে আমি সমতা স্থাপন কৰিব লাগিব, সমান চিন দিছোঁ মাজতে, বাওঁ পক্ষ আৰু সোঁ পক্ষৰ মাজত সমতা স্থাপন কৰিব লাগিব। গতিকে এইফালে 5 গুণ আছেই,
গতিকে আমি কি কৰি দিম এইফালে 5 এটা পূৰণ কৰি দিম এতিয়া আমি বিতৰণ বিধি প্ৰয়োগ কৰি আমি সমাধান কৰিবলৈ চেষ্টা কৰিম 5টো x ৰ লগত পূৰণ কৰিলে কি হ'ব 5x প্লাছ ইনটু প্লাছ আমাৰ প্লাছে আহিব এতিয়া 5 5 গুণ কি হ'ব 25 বিতৰণ বিধি প্ৰয়োগ কৰা হ'ল এতিয়া এফালে 10x প্লাছ 5 এতিয়া কি হ'ব আমি কৈছিলোঁ আগতে যে চলকবিলাক বাওঁ পক্ষত ৰাখিব লাগে এতিয়া এইটো 10x আছে সমান চিহ্ন সোঁফালে বাওঁফালে গুচি আহিব কি হ'ব -10x এইফালে +5 আছে লিখি ল'লোঁ প্লাছ 25টো সমান চিহ্ন বাওঁফালে সোঁফালে গুচি যাব -25 এতিয়া আমাৰ এই দুটা বিগ হৈ কি ওলাব -5x হ'ব 5 - 25 কি ওলাব -20 এতিয়া মাইনাছ চিনটোৱে আমি দুইফালে পূৰণ কৰিব লাগে পূৰণ কৰিলে কি হয় এই মাইনাছ দুটা মাইনাছ ইনটু মাইনাছ প্লাছ হৈ যায় এইটো তোমালোকক কৈছিলোঁ আগতে আমি কেনচেল কৰিয়ে দেখাই দিছোঁ এক্সটো ৰাখিলোঁ 5 তলত 20 ওপৰত 5 4 জাৰ আমি ডিভাইড কৰিলোঁ 5 4 জাৰ 20 এতেকে এক্সৰ মানটো আমি পাই গ'লোঁ এক্সৰ মানটো কি পালোঁ 4 এতিয়া আমি কাৰ মান এক্স ধৰিছিলোঁ দহকৰ ঘৰৰ অংকটো এক্স ধৰিছিলোঁ গতিকে আমি দহকৰ ঘৰৰ অংকটো পাই গ'লোঁ এতেকে দহকৰ ঘৰৰ অংকটো কি পালোঁ এক্সৰ মান যিহেতু 4 গতিকে 4 হ'ব আৰু এককৰ ঘৰ অংকটো আমাৰ দিয়া আছে প্ৰশ্নত কি দিয়া আছে 5 দিয়া আছে গতিকে এতিয়া আমি সংখ্যাটো উলিয়াব পাৰোঁ এতিয়া সংখ্যাটো হ'ব আমাৰ সংখ্যাটো উলিয়াবলৈ কৈছে প্ৰশ্নত গতিকে সংখ্যাটো উলিয়াম আমি দহকৰ ঘৰৰ অংকটো কি পালোঁ 4 গতিকে 4 ইনটু 10 প্লাছ এককৰ ঘৰৰ অংকটো কি আছে 5 আমি 5টো যোগ কৰি দিলোঁ 4 10 40 যোগ 5 এতিয়া আমি সংখ্যাটো পাই গ'লোঁ সংখ্যাটো কি 45 এনেধৰণে আমি একঘাত সমীকৰণ দুটা অংক থকা আমি পাম আমাৰ অনুশীলনীত আছে তোমালোকে অভ্যাস কৰিবা আৰু যদি বুজি পাইছা বা নাই পোৱা মোলৈ লিখিবা আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মই মাজে মাজে ভিডিঅ' পঠাই থাকিম